ফ্ৰেণ্ডসকল আজি ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম কেনেকৈ আপোনাৰ মোবাইল ফোন বা ল্যাপটপৰ সহায়ত ভোটাৰ সাৰ্টিফাইড কপি বা ভোটাৰ ফলি কপি অথবা ডিলেট বাৰ্থ সাৰ্টিফিকেট অথবা কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিছিলে এপ্লিকেশন নাম্বাৰ আছে কিন্তু আপুনি হেতু ডাউনলোড কৰিব বিচাৰে তো সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে আপোনাৰ মোবাইল ফোন বা ল্যাপটপৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব মই গুগল ক্ৰোম ওপেন কৰিছো ওপেন কৰাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিব eDistrict Assam eDistrict Assam লিখি সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ওয়েবসাইট পাব eforms.assam.gov.in মই আপোনালোকৰ সুবিধাৰ্থে এটো ওয়েবসাইটৰ লিংক ভিডিঅ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্ট ইয়াত আহিব পাৰিব ইয়াত অহা পিছত ফ্ৰেণ্ডসকল ইয়াত আপোনালোকে এটা একাউন্ট বনাব লাগিব মই যেহেতু অলৰেডি একাউন্ট বনাই ৰাখিছো সেই কাৰণে মই জাস্ট লগইন কৰিম ইমেইল আইডি আৰু ইউজাৰ নেম আপোনালোকে যেতিয়া একাউন্ট বনাব তেতিয়া ইমেইল আইডি আৰু ইউজাৰ নেম তাত সিটো এন্টাৰ কৰিব হেতু সেম টু সেম ইয়াত এন্টাৰ কৰি লগইন কৰি লব ইমেইল আইডি আৰু ইউজাৰ নেম দিয়া পিছত লগইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে অনলাইনত বহুতো সাৰ্ভিস পাব অনলাইনত এপ্লাই কৰিবৰ কাৰণে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰাৰ কাৰণে ইয়াত কাষ্ট সাৰ্টিফিকেট সাৰ্চ কৰাৰ পিছত ইয়াত গো অপচনত ক্লিক কৰাৰ লগে লগে এপ্লাই অনলাইন এইটো অপচনত ক্লিক কৰি আকৌ সাবমিট অনলাইন এটা চাওক জাতি প্ৰমাণপত্ৰৰ বাবে আবেদনৰ যেটো ফৰ্ম অনলাইন ফৰ্ম হেতু ওলাই গল এতিয়া ইয়াত গোটেইখিনি ডিটেইলছ fill up কৰি আপোনালোকে সাবমিট কৰিলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বা জাতি প্ৰমাণপত্ৰৰ বাবে আবেদনখন অনলাইনত হৈ যাব এতিয়া যেহেতু আমি হেতু প্ৰসেছত নাযাও আপোনালোকে যদি কেনেকৈ অনলাইনত এপ্লাই কৰিব লাগে জাতি প্ৰমাণপত্ৰ বা কাষ্ট সাৰ্টিফিকেট কমেন্ট সেকশনত জনাব মই ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিও বনাই দিম এতিয়া ইয়াত স্ট্যাটাস বা সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে গেট স্ট্যাটাস যেটো অপশন আছে ইয়াত ক্লিক কৰিব তাৰ পিছত চেক ই-ফৰ্মছ স্ট্যাটাস ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত পেজটো আকৌ এটা নতুন পেজ খোল খাব ইয়াত আপোনালোকে যেটো একাউন্ট বনাইছিলে সেম টু সেম ইয়াত ইমেইল আইডি আৰু যেটো ইউজাৰ নেম বা স্ক্ৰিন নেম ইয়াত এন্টাৰ কৰি দিব দিয়াৰ পিছত আকৌ লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে যেতিয়া এপ্লাই কৰিব অনলাইনত এটা এপ্লিকেশন নাম্বাৰ বা একনলেজমেন্ট নাম্বাৰ পাব হেতু ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত সাৰ্চ অপচনত ক্লিক কৰি দিব এতিয়া চাব ইয়াত আপোনালোকৰ কোনটো সাৰ্ভিসৰ কাৰণে এপ্লাই কৰিছিলে মই আপোনাৰ ভোটাৰ সাৰ্টিফাইড কপি যেটো ফলি কপি বুলি কয় হেতু এপ্লাই কৰিছিলো আৰু এটো এপ্ৰুভ হৈছে তে ডাউনলোড একশনত ডাউনলোড অপচন আহিছে ইয়াৰ পৰা আমি ডাইৰেক্ট ডাউনলোড কৰিব পাৰো এতিয়া সব ডাউনলোড হৈ গৈছে